Hello friends, welcome to my channel. তো আমি আজি এটা নতুন ভিডিও আগবঢ়াম আৰু ভিডিওটো আমি গোলাঘাটৰ কিছু মনোমোহা দৃশ্য দেখাম। গতিকে বলক ভিডিওটো চাওঁ। নমস্কাৰ, তো আমি আজি গৈ আছো যোগীবিল হা না যোগীবিল আৰু বেছি দূৰ নাই, আৰু 3 কিলোমিটাৰ আছে ইয়াৰ পৰা আমি গৈ আছোঁ। অকণমান দূৰ আছে আৰু নমস্কাৰ, আমি পাই গ'লো সেই যোগীবাৰী। আৰু এইপিনে দেখিছে কিমান ধুনীয়া পৰিৱেশ, আৰু এইপিনে আছে শিৱ মহাদেৱ শিৱ। গতিকে আমি এখন দলং পাই গ'লোহি, বোলে দলংখন চাওঁ। আৰু এইখনে হৈছে আমাৰ যোগীবাৰী বিলৰ দলং। আৰু চব কিমান ধুনীয়া পৰিৱেশ, এইফালে পানী এইফালে পানী, মাজতে মানুহ। গতিকে বহুত ধুনীয়া এটা পৰিৱেশ, চাই থাকক সকলোৱে। বহুত এটা ধুনীয়া পৰিৱেশ, আৰু আগলৈও ভাল ভাল পৰিৱেশ, সুন্দৰ সুন্দৰ দৃশ্য দেখিবলৈ পাব। গতিকে চাই থাকক। খতম দলংখন, চক কিমান ধুনীয়া পৰিৱেশ চাওক। এইফালে বাগান, এইফালে আছে পানী মানে বিল, এইফালে পূৰা খেলি আছে আপোনাক। তো আৰু এটা ভাল বস্তু দেখুৱাম। গতিকে চাওক, এইটো কি বস্তু চাওক। এইটো দেখিছে অজগৰ একদম দেখিছে, পেটটো খালী নাই, ইফালে এইখন জিভাখনহে আছে, আৰু খালি মুখৰ আগলৈ নাহিব, একদম খাই দিব। অজগৰ দুটা আছে, এটা আগত এটা পিছত, মানে পিছৰজনী ঘৈণীয়েক, আগৰটো গিয়েক। গতিকে পিছৰ ঘৈণীয়েকজনীক দেখুৱাইছোঁ কিমান ধুনীয়া, মানে বলক। তো ঘৈণীয়েকজনী চাওক, অজগৰটো ঘৈণীয়েকজনী চাওক কিমান ধুনীয়া, চাব দেই। এইটো দেখিছে যদি ঘৈণীয়েক, অজগৰটো ঘৈণীয়েক। এখন ট্ৰেইনে মই অজগৰ সাপ গম পোৱা নাছিলোঁ, পিছতহে গম পাইছোঁ যে দাঁত আছে। দেখিছে দাঁত পূৰা, এনেই ঘৈণীয়েক আছে। ই পূৰা হাঁহি আছে দেখি পেলাই, কিবা এটা কৈ দে, হয় নহয়? হয় হয়, এনেই ঘৈণীয়েক কিন্তু ভাল দেই, এনে মানে খাওঁ খাওঁকৈ নাথাকে, হাঁহি আছে, পূৰা দাঁত ওলাই আছে। আমি বলক আৰু আগত অলপ আছে ভাল লগা মানে বস্তু আছে, বলক চাওঁ। এইটো চাওক ডাইন'ছৰ, আৰু এইবোৰ দেখিছে পাত সদায় খায় বোলে, পাত খাই আছে। ডাইন'ছৰটো চাওক কিমান ডাঙৰ ডাইন'ছৰ, সঁচাকৈ বহুত ধুনীয়া বনাইছে। মৃণাল শইকীয়াদেৱে বহুত মানে তেওঁৰ তত্ত্বাৱধানতে ফুটি উঠিছে এনেকুৱা এটা ধুনীয়া পৰিৱেশ। গতিকে চাওক পৰিৱেশটো চাওক কিমান ধুনীয়া। এটা কথা, এই নেচডাল দেখিছে, এইডাল মানে সিহঁতি দন লাগি পেলাই, আৰু এটা ডাইন'ছৰ আছে, দন লাগি পেলাই মানে ছিঙি পেলালে। সি হাঁহিছে, হয় নহয়, কৈ দে। হয় হয়, গতিকে ছিঙি পেলালে, চাওক কিমান ধুনীয়া ডাইন'ছৰ। আৰু ভাল ভাল পৰিৱেশ আছে, গতিকে আৰু ভাল ভাল বস্তু আছে, চাওঁ বলক। এইবোৰ দেখিছে কিমান ধুনীয়া পৰিৱেশ, খালি ইফালে যাব নোৱাৰিম, মানে ইয়াত ডেকা ডেকিৰ মানে কিছুমান আলোক বিলোচনা চলি থাকে, সেইকাৰণে আমি ইফালে যাব নোৱাৰিম। মানে হাঁহিবতো, আমাৰ নিচিনা মানুহক হাঁহিব। গতিকে এইফালে মানে অলপ বহি লৈছোঁ আমি, চব পৰিৱেশটোকে চব কিমান ধুনীয়া পৰিৱেশ। অলপ বহি লৈছোঁ, লাগিছে। গতিকে আমি ৰেষ্টুৰেণ্টত কিবা এটা খাই লওঁ। মানে বন্ধু আছে, ই খুৱাব দেই মোক। খুৱাবি নাই? খুৱাম, কিমান খাবি? বলক কিবা এটা খাই লওঁ বলক। লাহে লাহে খা, লাহে লাহে খা। আৰু আমি ঘৰ পাই গ'লোহি, আৰু মোৰ লগত আছে, নামটো কি কওঁ? আৰু যদিহে আমাৰ ভিডিঅ'টো ভাল পালে, তো প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰিব, আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু চেনেলত ছাবস্ক্ৰাইব কৰিব। মই কি ক'লোঁ কয় এবাৰ? আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ, থেংক ইউ, বাই বাই।